বঙাইগাঁৱত অগ্নিকাণ্ডত জাহ গ'ল এছআই কেলেংকাৰীত অভিযুক্ত আসিয়া চান্দৰ ভাই বোৱাৰীৰ এটা গুদামঘৰ। সমগ্ৰ অসমজুৰি এছআই কেলেংকাৰীৰ ঘটনাই খলকনি সৃষ্টি কৰাৰ সময়তেই যোৱাকালি বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেশ্যন প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী এছআই কেলেংকাৰীৰ লগত নাম জড়িত হৈ থকা পলাতক সেই আসিয়া চান্দৰ ভাই বোৱাৰীৰ নামত থকা গুদাম এখনত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ড। আৰু এই অগ্নিকাণ্ডত জাহ যায় গুদামঘৰৰ লগতে বিভিন্ন নথি পত্ৰ। কিন্তু ঘটনাস্থলীত সময়ত উপস্থিত নহল বঙাইগাঁও আৰক্ষীৰ বাহিনীৰ দল। চিল হোৱা নাছিল সেই ঠাইডোখৰ। মানুহ সহজতে ওলোৱা সোমোৱা কৰি আছিল সেই ভস্মীভূত ঠাইখনত। কিন্তু এই অগ্নিকাণ্ডৰ আঁৰত আছে গোপন ৰহস্য। এয়া আমাৰ কথা নহয়, সন্দেহ প্ৰকাশ কৰিছে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, আছুকে ধৰি বিভিন্ন দল সংগঠনৰ নেতাই। এইবাৰ আহো মূল প্ৰসংগলৈ। এছআই কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ পিছতেই গ্ৰেপ্তাৰ হল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰথী মহাৰথী। উদ্ধাৰ হল এছআই কেলেংকাৰীৰ লুকাই ৰখা কোটি কোটি টকাৰ ধনৰাশি। কিন্তু বঙাইগাঁৱৰ অভিযুক্ত আসিয়া চান্দ এতিয়াও পলাতক হৈ আছে। এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই CID তথা অসম আৰক্ষীয়ে। তাৰোপৰি আজি এই অগ্নিকাণ্ড। এই ক্ষেত্ৰত বিভিন্ন দল সংগঠনে সন্দেহ প্ৰকাশ কৰিছে এই গুদামঘৰতেই কিজানি আসিয়া চান্দ লুকাই ৰাখিছিল এছআই কেলেংকাৰীৰ বৃহৎ পৰিমাণৰ ধন আৰু নথি পত্ৰ। এতিয়া পৰিস্থিতি বিষম দেখিবলৈ পাই উপায়হীন হৈ আসিয়া চান্দেই ষড়যন্ত্ৰ কৰি পুৰি পেলালে এছআই কেলেংকাৰীৰ সমস্ত প্ৰমাণবোৰ। মুঠতে কেলেংকাৰীত জড়িত থকা ইমানজন গ্ৰেপ্তাৰ কৰাৰ পিছতো কিন্তু গ্ৰেপ্তাৰ নহল আসিয়া চান্দ, সেয়া এক ডাঙৰ প্ৰশ্ন। তাৰ কাৰণ হিচাপে হ'ব পাৰে মন্ত্ৰীৰ লগত থকা ঘনিষ্ঠতা। এই কথা ব্যক্ত কৰিছে বিভিন্ন দল সংগঠনৰ নেতাৰ লগতে বঙাইগাঁৱৰ সচেতন মহলৰ ৰাইজে। সেয়েহে এছআই কেলেংকাৰীৰ নিকা আৰু নিৰূপহ তদন্ত হিচাপে আজি CBI তদন্তৰ দাবী জনাইছে বঙাইগাঁৱৰ বিভিন্ন দল সংগঠনৰ উপৰিও বঙাইগাঁৱৰ সচেতন নাগৰিকে। সমগ্ৰ অসম কঁপাই যোৱা এটা কেলেংকাৰী আৰু লগতে বঙাইগাঁও জিলাও এই কেলেংকাৰীৰ পৰা বাদ পৰা নাই। বঙাইগাঁও জিলাৰ আসিয়া চান্দ নামৰ ব্যক্তি এজন এই কেলেংকাৰীত সোমাই পৰিছে। কিন্তু আজিলৈকে আসিয়া চান্দক গ্ৰেপ্তাৰ নকৰাৰ ফলত আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমি বঙাইগাঁও জিলাৰ প্ৰশাসনক ধিক্কাৰ জনাইছোঁ। যোৱাকালি পুৱতি নিশা আসিয়া চান্দৰ গুদামত জুই লগা কাণ্ডক আমি গৰিহণা দিছোঁ। কাৰণ তদন্ত প্ৰক্ৰিয়া চলি থকা সময়ত আসিয়া চান্দৰ গুদামত জুই লগা কাৰ্যত আমাৰ সমগ্ৰ অসমবাসীৰ লগতে বঙাইগাঁওবাসী ৰাইজে আমি সন্দেহ কৰিবলৈকে বাধ্য যে ইয়াত বিভিন্ন ধৰণৰ নথি পত্ৰ কিজানি আছিলে। এই সমগ্ৰ প্ৰক্ৰিয়াটো চলি থকা অৱস্থাত জুই লাগি এই নথি পত্ৰবোৰ নষ্ট কৰি দিয়াৰ এটা পৰিকল্পনা চলি আছে। গতিকে শূন্য সহনশীলতা দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰা কথা কোৱা এই চৰকাৰখনক আমি দাবী জনাইছোঁ যে কিছুমান ব্যক্তিকে অকল কৰায়ত্ব কৰি ইয়াৰ লগত জড়িত থকা কিছুমান ডাঙৰ মন্ত্ৰী আমলাৰ বিষয়ে নাম জড়িত হৈ পৰাৰ পিছত এই ব্যক্তিসকলক ৰেহাই দিয়াৰ এটা ব্যৱস্থা কৰা হৈছে। কাৰণ আসিয়া চান্দ বুলি ক'লে বঙাইগাঁও জিলাত সকলোৱে জানে যে আসিয়া চান্দৰ লগত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গতিকে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকাভাৱেৰে লৈ যোৱাৰ কাৰণে আমি এই চৰকাৰখনক আহ্বান জনাইছোঁ। এছআই নিযুক্তি কেলেংকাৰীৰ যিটো মূল অভিকেন্দ্ৰ, সেই অভিকেন্দ্ৰ এতিয়া বঙাইগাঁও বুলি চিহ্নিত হৈছে। বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেশ্যন নামৰ যিটো প্ৰতিষ্ঠান আছিলে, এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আসিয়া চান্দ আজি দীৰ্ঘদিনে পলাই আছে। তেওঁ কোনোবা মন্ত্ৰীৰ প্ৰত্যক্ষ সহযোগত তেওঁ পলাই আছে, মন্ত্ৰীৰ সমৰ্থনত তেওঁ পলাই আছে, যাৰ কাৰণে তেওঁ পুলিচে গ্ৰেপ্তাৰ কৰিব পৰা নাই। যি সময়ত বঙাইগাঁৱত কোটি কোটি টকা আপোনাৰ উদ্ধাৰ হৈছে, য'তে ত'তে পইচা উদ্ধাৰ হৈছে এছআই নিযুক্তি কেলেংকাৰীৰ, সেই সময়তে আসিয়া চান্দৰ যিটো ভনীয়েক মানে আপোনাৰ ভাই বোৱাৰীকৰ যিটো গুদাম, এই গুদামটো জুই লাগি গ'ল। গতিকে এই যিটো জুই, এইটো আপোনাৰ ৰহস্যজনক জুই। ইয়াত যথেষ্ট নথি পত্ৰ ইয়াত আছিলে আৰু এই নথি পত্ৰবিলাক ইয়াত ভস্মীভূত কৰা তেওঁলোকে প্লেনিং কৰিছে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে অসম পুলিচ, বঙাইগাঁও পুলিচ বা CID আজিলৈকে কিন্তু এইটো চিল কৰা নাই। তেওঁলোকৰ মানুহ এতিয়াও ইয়াত সোমাই আছে, ওলাই আছে। যিমানখিনি এতিয়া প্ৰমাণ পত্ৰ আছিল গোটেইখিনি তেওঁলোকে এতিয়া ধ্বংস কৰিব। অনতিপলমে এইটো চিল কৰিব লাগে, যাতে কোনেও সোমাব নোৱাৰে, কোনেও ওলাব নোৱাৰে। এইটো অনতিপলমে কৰিবলৈ আমি দাবী জনাইছোঁ। দ্বিতীয় কথাটো হৈছে কি, এইটো CID কৰিব নোৱাৰিব, অসম পুলিচে কৰিব নোৱাৰিব। অসম পুলিচক তেওঁলোকে কিনি পেলাব। গতিকে এইটো আপোনাৰ CBI তদন্ত দিব লাগে। আৰু CBI তদন্ত দিলে আমি ভাবিবলৈ বাধ্য হ'ম যে সৰ্বানন্দ সোণোৱাল থকাৰ কাৰণে ইয়াত জড়িত হৈ নাই। নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম দিছপুৰ প্ৰত্যক্ষভাৱে ইয়াত জড়িত হৈ আছে। ধন্যবাদ। আচলতে এই আজি হঠাতে যেনেকৈ এইটো জ্বলি উঠিছে, মানে যোৱাকালিৰ ঘটনা, ইমান দিনে এটা সুৰক্ষিত অৱস্থাত থকা বস্তু হঠাতে কিয় জ্বলি উঠিল, এইটোতে আমাৰ ৰাইজৰ মানে সন্দেহ হোৱাটো স্বাভাৱিক। কাৰণ এই তদন্তৰ যিটো প্ৰক্ৰিয়া সেইটো আমি লেহেমীয়া গতিত হোৱা দেখিছোঁ প্ৰথমৰ পৰাই। কিন্তু আজি
শূন্য সহনশীলতাৰ কথা কোৱা CM ডাঙৰীয়াই যিটো দলক ৰাইজে এটা আশা লৈ পেলাই ৰাইজে আজি চৰকাৰত বহুৱাইছিল, সেই দলটোৱে কি কাৰণত আজিলৈকে আচল মানুহবোৰক কিয় ধৰিব পৰা নাই? আজি যিটো অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰ অক্ষয় চান্দক তেওঁলোকে এতিয়ালৈকে ধৰিব নোৱাৰোতে এটা দুৰ্ভাগ্যজনক কথা। আৰু তাৰে মাজতে এইবোৰ ঘটনা হৈছে, এতিয়ালৈকে পুলিচ প্ৰশাসন ইয়ালৈকে আহি পোৱা নাই, যিটো তদন্তকাৰী সংস্থা তেওঁলোকে ইয়াত আহি পোৱা নাই, এইটো এটা দুৰ্ভাগ্যজনক কথা। গতিকে আমি ভাবোঁ ইয়াৰে এই তদন্ত CBIক দিব লাগে। আৰু CBI এইটো বঙাইগাঁও চহৰৰ এটা মানে এই ঘাটিটো বহুদিনৰ পৰাই চলি আছে বিভিন্ন ক্ষেত্ৰত। এওঁলোকে খালি চাকৰিৰ ক্ষেত্ৰতে নহয়, এওঁলোকে বিভিন্ন ক্ষেত্ৰত মানে এওঁলোকে এনেকুৱা ধৰণৰ কামবিলাক তদন্ত হ'লে বিভিন্ন বিভাগৰ তদন্ত কেলেংকাৰীবিলাক ওলাই পৰিব বুলি আমি নিউজ ডেস্ক ৰিপৰ্ট বনগৰ লাইভ।